হেল্ল' বন্ধু বান্ধৱীসকল মই আপোনালোকৰ এটা এপ দেখাবলৈ ওলাইছোঁ সেইটো এপটোৰ নাম হৈছে মেক্সটেকাটক কিয়নো আপোনালোকক দেখাব ওলাইছোঁ আপোনালোকে নিশ্চয় চাই থাকক আৰু লাষ্টলৈকে দেখাইছোঁ মেক্সটেকাটক আপোনালোকেতো জানে লকডাউনৰ সময়ৰ যেকেইটা চাইনিজৰ এপ ভাৰতত ব্যৱহাৰ কৰি আছিলে সেইকেইটা যেকেইটা চাইনিজৰ এপ আছে সেইকেইটাতো বেন কৰা দিয়া হৈছে আৰু এতিয়া টিকটকৰ সলনি এতিয়া মেক্সটেকাটক ভাৰতত ওলাইছে যেনেকৈ আগত টিকটক ব্যৱহাৰ কৰিছিলে শ্বেয়াৰ কমেণ্ট আৰু লাইক ভিডিঅ' বদলাই চাব পাৰে সেনেকুৱাকৈ মেক্সটেকাটক এপতো চাব পাৰে যদি এই মেক্সটেকাটক এপটো ব্যৱহাৰ কৰিব বিচাৰে তেন্তে প্লে ষ্টৰত গৈ ইনষ্টল কৰক আৰু ভিডিঅ' শ্বুট কৰি মেক্সটেকাটক পঠিয়াব পাৰে আৰু মই দেখাই আছোঁ মেক্সটেকাটক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এতিয়া ভিডিঅ'ত গৈছোঁ মই দেখাই আছোঁ ভিডিঅ' আৰু বদলাইছোঁ যেনেকৈ আগত টিকটক ব্যৱহাৰ কৰিছোঁ সেনেকুৱাকৈ মেক্সটেকাটক ব্যৱহাৰ কৰিছোঁ বদলাই ভিডিঅ' বদলাইছোঁ এতিয়া লাইক দিছোঁ মই লাইক আপোনালোকে দিব পাৰে মই তাৰ প্ৰফাইলখিনি চাইছোঁ প্ৰফাইলত তাৰ যেকেইটা আছে সেইকেইটাই মই চাইছোঁ আৰু বেক কৰিলোঁ আৰু কমেণ্টৰ মই টাইপিং কৰিম হাই বুলিকে হাই দিলোঁ চেণ্ড কৰি আগত যেনেকুৱা মেক্সটেকাটক এতিয়া শ্বেয়াৰ কৰিম মই শ্বেয়াৰত দিম এতিয়া হোৱাটছআপত এতিয়া গ'লোঁ আৰু এতিয়া মাই ষ্টেটাছত দিম বুলি ভাবিছোঁ এতিয়া আহি গৈছে এতিয়া চেণ্ড কৰি মাই যদিহে আৰু মই হোৱাটছআপ মেক্সটেকাটক মই ভিডিঅ' পঠোৱা নাই সেইটো কাৰণে 0 হৈ আছে আপোনালোকেতো 0 কৰিব নালাগে আপোনালোকে পঠিয়াব পাৰে এতিয়া ওলাই আহিলোঁ আপোনালোকে যদি এই মেক্সটেকাটক এপটো ভাল লাগিছে তেন্তে আপোনালোকে ইনষ্টল কৰক প্লে ষ্টৰত গৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট আৰু যেটা লাইক দিব পাৰে সিমানটাকৈ লাইক দিব এই ভিডিঅ'টো যদি ভাল লাগে তেন্তে পুনৰবাৰ আহি আছোঁ